মৰমৰ প্ৰিয়তমা, প্ৰথমে মৰম ল'বা। শুকুলা কাগজত কলা চিয়াহীৰে লিখিবলৈ ওলাইছোঁ নিভাঁজ প্ৰেমৰ সেই সেন্দুৰী আখ্যান তোমাৰ নামেৰে। প্ৰিয়তমা, তুমি অবিহনে বহুত কষ্টত আছোঁ মই। তুমি এৰি যোৱাৰ দিনাৰে পৰা সেই ফুটপাথটোতে বিচাৰি লৈছোঁ জীৱনৰ ৰং। তুমিহীনতাৰ সাগৰখনত সাঁতুৰি সাঁতুৰি মই ভাগৰি পৰিছোঁ। অচল হৈ পৰিছে মোৰ দেহ। মোৰ মনৰ কথা শুনিবলৈ আজি কোনোৱে নাই। নেজানো কিয় মানুহবোৰে মোক দেখিলে পাগল বুলি কয়, কিন্তু মই পাগল নহয়। প্ৰিয়তমা, মই পাগল নহয়। আজিও কথা পাতো মই জানা, মোৰ বুকুত লৈ ফুৰা তোমাৰ প্ৰতিচ্ছবিৰ লগত। মই কেনেকৈ বুজাওঁ মোৰ মনৰ মাজত তুমি এতিয়াও জীয়াই আছা, কিন্তু সেই মানুহবোৰে নুবুজে আৰু মোক উদ্দেশ্যেহে একেটাই শব্দ বাৰে বাৰে ব্যৱহাৰ কৰে, পাগল। কেনেকৈ পাহৰোঁ মই তোমাৰ লগত অতিবাহিত কৰা সেই মধুৰ সময়বোৰ। তুমিতো মোক বিশ্বাস দিছিলা যে তুমি মোক কাহানিও এৰি থৈ নোযোৱা, তেন্তে কিয় আজি মানুহবোৰে তোমাক মৃত বুলি কয়? কেনেকৈ ইমান সহজতে বিশ্বাস কৰোঁ যে সেইদিনা মাজনিশা পদপথত তেজেৰে ৰাঙলী হৈ থকা দেহটো তোমাৰ আছিল? কেনেকৈ মানি লওঁ যে মোৰ সেন্দুৰকণ নিপিন্ধাকৈয়ে তুমি অজানিতে গুচি গলা বুলি? প্ৰিয়তমা, আজি 7 বছৰে মই তোমালৈ ৰৈ আছোঁ। তোমাৰ ঠিকনা বিচাৰি অস্থিৰ খোজেৰে আগবাঢ়িছোঁ। মই জানো তুমি মোৰ কাষলৈ আহিবা। এইবাৰ আহিলে তোমাৰ ঠিকনাটো দিবাচোন, মই ৰৈ থাকিম। চিঠিখন আমাৰ প্ৰেমৰ সাক্ষী এই নৈখনতে দিলোঁ। আশা কৰোঁ মোৰ প্ৰশ্নৰ উত্তৰেৰে তোমাৰ পৰা চিঠি এখন পাম। তালৈ মই আগ্ৰহেৰে বাট চাম। ইতি তোমাৰ দুৰ্ভগীয়া প্ৰেমিক, তোমাৰ দুৰ্ভগীয়া প্ৰেমিক। প্ৰিয়তমা, প্ৰিয়তমা, এবাৰ হাঁহি দিয়া না, জোন হৈ জ্বলি ৰম চকুত। প্ৰিয়তমা,